নমস্কাৰ মই ৰিম্পিয়ে মোৰ ইউটিউব চেনেল ৰিম্পিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই চেনেলটোত মোৰ এইটোৱে প্ৰথমটো ভিডিঅ' আৰু এই চেনেলটোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিম আমাৰ অসমীয়া কিছু থলুৱা ৰেচিপিৰ লগতে আৰু মোৰ দৈনন্দিন জীৱনত মোৰ পাকশালত কি কি ৰন্ধা হয় সেইসমূহ আপোনালোকৰ আগলৈ আগবঢ়াই দিম। এই ভিডিঅ'সমূহত আপোনালোকে যদি কিবা বুদ্ধি দেখে আপোনালোকে আঙুলিয়াই দিব, মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম শুধৰাই ল'বলৈ। আৰু আহকচোন আজি বাৰু মোৰ পাকশালত কি ৰান্ধিছোঁ চাওঁ। কলৈ আজি এটা একেবাৰে সহজতে ৰান্ধিব পৰা এটা চিকেনৰ ৰেচিপি লৈ মই আহিছোঁ। নশিকাৰু ৰান্ধনীসকলে অতি সহজতে এই ৰেচিপিটো বনাব পাৰিব। ইয়াত মই লৈছোঁ হাফ কিলো চিকেন, আপোনাৰ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গোটা গৰম মছলা, হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, তাতে কেঁচা মছলা লৈছিলোঁ তেজপাত আৰু পিঁয়াজ, আদা নহৰু পেষ্ট এনেকৈ লৈছিলোঁ। আৰু এতিয়া তেল দি পেলাই তাতে তেজপাত দি দিয়া হ'ল আৰু মই গোটা জিৰা কেইটামান দি ভাল পাওঁ মাংসত, সেয়ে গোটা জিৰা কেইটামান দিলোঁ, গোটা ইলাচি দুটামান দিলোঁ আৰু তাতে পিঁয়াজ দি দিয়া হ'ল। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিলোঁ। তাৰপাছত সম্পূৰ্ণ আদা নহৰু পেষ্ট দিয়া হ'ল পিঁয়াজখিনি ভাজি হোৱাত। তাৰপিছতে আপোনাৰ মই ইয়াতে একো পেষ্ট বনাই লোৱা নাই, আপোনালোকে যদি লয় পেষ্ট বনাই ল'ব পাৰিব। মই গোটা দি পেলাই আগৰ মাহঁতে যেনেকৈ বনাইছিল তেনেকুৱা এটা সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ইয়াতে দিলোঁ নৰসিংহ পাত দুটামান আৰু এতিয়া শুকান মছলাখিনি মই ইয়াতে দি দিলোঁ। এই ৰেচিপিটোত আপোনাৰ জালুকা গুড়াটো মানে ইম্পৰ্টেণ্ট হয়, যিহেতু জালুকীয়া কুকুৰাৰ মাংস বুলি কোৱা হয়। সেয়ে জালুকটো আপোনালোকে পাৰিলে স্কিপ নকৰিব। এতিয়া মছলাখিনি ভাজি হোৱা মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ সময় ফ্লেমতে ভাজিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব, কিমান খাব পাৰে। এটা গোটা নহৰু দিছোঁ, মই খুবেই ভাল পাওঁ লোকেল চিকেনত গোটা নহৰু দিলে। আৰু আলু ইম্পৰ্টেণ্ট হয়, মাংসত দিয়া আলুকণৰ সোৱাদেই বেলেগ হয়, সেয়েহে আলু দিলোঁ আৰু মই তেজপাতকেইটা কাঢ়ি দিছোঁ। আৰু এইখিনি ভিডিঅ' কৰিব নহ'লে পানী দি দিলোঁ মাংসখিনি ভাজি হোৱাত। তেজপাতকেইটা আঁতৰাই দিছোঁ, নহ'লে বৰ নাচিব ফুৰে কেৰাহীটোত। ফ্ৰাই হ'লেহি আৰু এতিয়া পৰিৱেশন কৰিবলৈ আহিলোঁ।
ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানেই আৰু অহাকালিলৈ লগ পাম।